বাইবেলত প্ৰথম মনুষ্যৰ বিৱৰণ এনেধৰণৰ আছিল। আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টি কৰা কালৰ ঈশ্বৰ যীশুৱে পৃথিৱী আৰু আকাশমণ্ডলৰ নিৰ্মাণ কৰা দিনৰ সেই উভয়ৰ বিৱৰণ এনেধৰণৰ আছিল। তেতিয়াও পৃথিৱীত কোনো পদাৰ্থ, একো গছ, তৃণ আদি উৎপন্ন হোৱা নাছিল আৰু পদাৰ্থ কোনো শস্যাদিৰ গজো গজা নাছিল, কিয়নো তেতিয়াও ঈশ্বৰ যীশুৱে পৃথিৱীত বৰষুণ বৰষুৱা নাছিল আৰু মাটি চহাবলৈ মানুহো নাছিল। পাছে পৃথিৱীৰ পৰা কুঁৱলী উঠি গোটেইখন ভূমি ভিজালে আৰু ঈশ্বৰ যীশুৱে মাটিৰ ধূলিৰে মানুহ নিৰ্মাণ কৰি তাৰ নাকত ফুঁ দি প্ৰাণবায়ু সুমুৱাই দিলে, তাতে মানুহ জীয়া প্ৰাণী হয়। পাছে ঈশ্বৰ যীশুৱে পূবফালে এদিনত এখন বাৰী পাতি নিজে নিৰ্মাণ কৰা মানুহক তাত থলে আৰু দেখিবলৈ সুন্দৰ, খাবলৈকো ভাল এনে সকলো জাতৰ বৃক্ষ ঈশ্বৰ যীশুৱে মাটিৰ পৰা উৎপন্ন কৰিলে। তাত বাজে বাৰীৰ মাজত জীৱন বৃক্ষ আৰু ভাল বেয়া জ্ঞান দেউতা বৃক্ষকো তেওঁ উৎপন্ন কৰিলে। আৰু বাৰীত পানী দিবৰ নিমিত্তে এডনৰ পৰা এখন নৈ ওলাই সেই ঠাইৰ পৰা বেলেগ বেলেগ হৈ 4 ফুটা নৈ হ'ল। প্ৰথম নৈৰ নাম পিচোন। সি সোণ উৎপন্ন হোৱা সমুদায় সবিলা দেশকে মেৰাই গৈছে। সেই দেশৰ সোণ উত্তম, তাতে গোপ-গুলু আৰু বহুমূলীয়া বাখল পোৱা যায়। দ্বিতীয় নৈৰ নাম গিহোন। সি কুচ দেশখনক মেৰাই গৈছে। তৃতীয় নৈৰ নাম হিদ্দেকল। সি অশ্চুৰ দেশৰ সন্মুখেদি বৈ গৈছে। চতুৰ্থ নদীৰ নাম ফৰাত। পাছে ঈশ্বৰ যীশুৱে মানুহক নি এডনত থকা বাৰীৰ বন কৰিবলৈ আৰু তাক ৰখিবলৈকো তাত থলে। আৰু ঈশ্বৰ যীশুৱে মানুহক এই আজ্ঞা দিলে বোলে, তুমি বাৰীৰ সকলো বৃক্ষৰ ফল স্বচ্ছন্দে খাব পাৰা, কিন্তু ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষৰ ফল হ'লে নেখাবা, কিয়নো যিদিনা তাক খাবা সেইদিনাই তুমি অৱশ্যে মৰিবা। পাছে ঈশ্বৰ যীশুৱে ক'লে, মানুহ অকলে থকা ভাল নহয়, মই তাৰ নিমিত্তে তাৰ এক উপযুক্ত সহকাৰী নিৰ্মাণ কৰিম। ঈশ্বৰ যীশুৱে সমুদায় বনৰীয়া জন্তু আৰু আকাশৰ আটাইবোৰ চৰাই মাটিৰে নিৰ্মাণ কৰিলে। পাছে মানুহে সেইবোৰৰ কি কি নাম থব তাক চাবলৈ তেওঁ সেইবোৰক মানুহৰ ওচৰলৈ আনিলে। তেতিয়া মানুহে সকলো জীৱ-জন্তুৰ যাৰ যি নাম দিলে সেই তাৰ নাম হ'ল। এইদৰে মানুহ সকলো ঘৰচীয়া পশু, আকাশৰ চৰাই, বনৰীয়া জন্তু সেই সকলোবোৰৰে নাম দিলে, কিন্তু মানুহৰ নিমিত্তে তেওঁ উপযুক্ত সহকাৰী পোৱা নগ'ল। পাছে ঈশ্বৰ যীশুৱে মানুহৰ ঘোৰ টোপনি অনাত তেওঁ টোপনি গ'ল আৰু তেওঁ তাৰ এডালি কামিহাড় উলিয়াই সেই ঠাই মঙহেৰে পূৰালে। আৰু ঈশ্বৰ যীশুৱে মানুহৰ পৰা উলিওৱা কামিহাড়ডালেৰে এজনী স্ত্ৰী নিৰ্মাণ কৰি মানুহৰ ওচৰলৈ আনিলে। তেতিয়া মানুহে ক'লে, এতিয়া হ'লে এওঁ মোৰ হাড়ৰো হাড়, মোৰ মঙহৰো মঙহ, এওঁক নাৰী বুলি মতা হ'ব, কিয়নো এওঁৰ নৰৰ পৰা লোৱা হৈছে। এতেকে মানুহে নিজ পিতৃ-মাতৃক ত্যাগ কৰি নিজ তিৰোতাত আসক্ত হৈ আৰু সিবিলাক দুয়ো একদেহ হ'ব। সেই সময়ত মানুহজন আৰু তেওঁৰ তিৰোতা দুয়ো বিবস্ত্ৰ আছিল, কিন্তু তাক লাজ বুলি নেভাবিছিল।